নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। পোনপ্ৰথমবাৰৰ বাবে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ইজনৰ পিছত ইজন শিল্পী বিপদত পৰিছে। এইবাৰ বিপদত পৰিছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী সুকন্যা ৰাজগুৰু। হয় বন্ধু বান্ধৱীসকল, ভ্ৰাম্যমাণ জগতত চলিছে ইটোৰ পিছত সিটো বিপদ। অভিনেত্ৰী সুকন্যা ৰাজগুৰু বিগত বৰ্ষত ভ্ৰাম্যমাণ জগতৰ ৰুদ্ৰাক্ষ থিয়েটাৰৰ সৈতে অভিনয় কৰি আছিল। ৰুদ্ৰাক্ষ থিয়েটাৰত অভিনয় কৰি থকাৰ সময়তে অথন্তৰ লাগিল অভিনেত্ৰী সুকন্যা ৰাজগুৰুৰ। ইতিমধ্যে থিয়েটাৰ ৰুদ্ৰাক্ষক লৈ বহুতো প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত। চলি থকা থিয়েটাৰখন মাজতে বন্ধ হৈ পৰিছে। প্ৰযোজক পক্ষৰ মতানৈক্যৰ ফলত বন্ধ হৈ পৰিছে থিয়েটাৰ ৰুদ্ৰাক্ষ। থিয়েটাৰখন বন্ধ হৈ যোৱাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে অভিনেতা অভিনেত্ৰীসকল। লগতে অভিনেত্ৰীগৰাকীয়ে জনায় যে আগলৈ ভ্ৰাম্যমাণ জগতৰ থিয়েটাৰ বাছনি কৰোঁতে তেওঁ সাৱধান হ'ব। পাবলগীয়া পাৰিশ্ৰমখিনি নাপালে আইনৰ কাষ চপাৰ কথা ক'লে অভিনেত্ৰী সুকন্যা ৰাজগুৰুৱে।